যোৱাকালি আমাৰ তাত খবৰ আছিলে যে মানে ভূটানৰ তেল আমাৰ জিলালে এনেকৈ আহাৰ কিবা এটা খবৰ আছিলে আমাৰ সো সেই ভিত্তিত আমি ডিমাকুচি থানাৰ আন্তৰত ওদালগুৰি তামুলপুৰ ৰোডত ডিমাকুচি সত্ৰৰ সন্মুখত আমি এটা নাকা সেটআপ কৰিছিলোঁ মই নিজে প্ৰেজেণ্ট আছিলোঁ নাকাত ৰাতি প্ৰায় 8:30 মান বজাত আৰু আমি এখন বলেৰো পিকআপ গাড়ী AS13 AC 6343 আমি ধৰা মানে ইণ্টাৰচেপ্ট কৰিছিলোঁ আৰু গাড়ীখনত আমি এজন ব্যক্তি পাইছিলোঁ তেওঁৰ নাম হৈছে বানেশ আলী তেওঁৰ ঘৰ চেনিবাৰী গাঁও ধুলা থানাৰ অন্তৰ্গত দৰঙৰ আৰু আমি টোটেল গাড়ীখনত যেতিয়া আমি গাড়ীখনত পিছফালে এটা নীলা ৰঙৰ তিৰপাল দি পেলাই ঢাকি থোৱা দেখা পাইছোঁ তাৰ পিছত আমি যেতিয়া থাৰো সাৰ্চ কৰিছোঁ গাড়ীখনত তেতিয়া আমি 32টা নীলা ৰঙৰ গেলেন পাইছিলোঁ তাতে 544 লিটাৰছ অফ পেট্ৰল আছে আৰু লগতে আমি 3টা ডাঙৰ বেৰেল পাইছোঁ তাতে ডিজেল আছিলে আৰু 5টা ডিজেল বেৰেল আৰু 3টা গেলেন টোটেল তাতে 1001 লিটাৰ ডিজেল সো সৰ্বমুঠ দুইটা মিলি পেলাই 1545 লিটাৰ আমি ভুটানী তেল জব্দ কৰিছোঁ আৰু বানেশ আলীক আমি এৰেষ্ট কৰিছোঁ আৰু আজি এটা কেছ ৰেজিষ্টাৰ হ'ব আৰু বাকি পৰৱৰ্তী সময়ত তেলটো ক'ৰ পৰা আহিছিলে আৰু ক'লৈ যাব সেইখিনি আমি চাই আছোঁ সো আমি এটা বস্তু যোৱা বছৰ এইটো লৈ পেলাই ভুটানৰ তেলটো অসমলৈ আহিলে অসম চৰকাৰৰ ৰাজহ কমি যায় সো আমি সেই বস্তুটো আমি হ'বলৈ নিদো আমি কোন কোন এইটো বস্তুত ইনভলভ আছে আমি চাই গোটেই ৰেকেটটো আমি উৎখাত কৰিবলৈ চেষ্টা কৰি আছোঁ বৰ্তমান পৰ্যায়লৈ স্যাৰ এতিয়ালে কোন কাৰ নেতৃত্বত বা কেইজন জড়িত আছে কোনে কৰে এইখিনি তথ্য পাইছে নেকি আমি চাই আছোঁ অলপ এনালাইসিস চলি আছে আমি অতি শীঘ্ৰে সেইখিনি বস্তুটো আমি ধৰিবলৈ পাৰিম বুলি সক্ষম হ'ম বুলি ভাবিছোঁ স্যাৰ ভুটানৰ তেলখিনি অসমলৈ সৰবৰাহ হয় হয় ভুটানৰ আজিকালি আমাৰ সীমামূৰীয়া অঞ্চল যেটি ওদালগুৰি হয় তাহলে ভৈৰৱকুণ্ড পৰা ইফালে তামুলপুৰ পৰা দুটা সীমামূৰীয়া অঞ্চলৰ পৰা ভুটানী তেলসমূহ আহে হয় আহাৰ কাৰণে স্যাৰ আমাৰ অসমৰে ধৰি বা ভাৰতবৰ্ষৰ যিটো জিএসটিৰ ক্ষেত্ৰত যিটো আমি হেৰি পাই আছোঁ এই ক্ষেত্ৰত এই কেছটো কেনেকৈ কি হয় তাৰমানে যেতিয়া তেলটো ভুটানৰ পৰা যদি ইফালে আহে তেতিয়া লোকেল তেলটো যিটো আমাৰ পেট্ৰল পাম্পৰ সেইটো সেলটো কমি যায় কমি যোৱাৰ লগে লগে চৰকাৰ ৰাজহটো কমি যায় সো সেইটোৰ কাৰণে আমি চেষ্টা কৰি আছোঁ যাতে এইটো কমপ্লিটলি বন্ধ হ'ব লাগে কিন্তু এইটো বেলেগ ডিষ্ট্ৰিক্টৰ পৰা আহিছে এন্ট্ৰিটো তামুলপুৰ জিলা বা দৰঙা মেলাৰ পৰাহে আহিছে সেইটো বৰ্তমান এজন ধৰা হৈছে গাড়ী ড্ৰাইভাৰজনক ধৰা হৈছে হয় আৰু বগা ৰঙৰ বলেৰো পিকআপ গাড়ীখন ডিটেইন কৰা হৈছে কেইটা বজাত আপোনালোকে 8:30 মান বজাত ৰাতি যোৱাকালি ডিজেল আৰু পেট্ৰল তো সৰ্বমুঠ মিলি 1545 লিটাৰ ডাঙৰ কোৱান্টিটি কিমান মান টকা হ'ব স্যাৰ এইটো মাৰ্কেট ভ্যালু যদি আমি ইণ্ডিয়ান টাৰ্মছত চাওঁ মোটামুটি 1.5 লাখ মান টকা হ'ব ভ্যালু